প্ৰেমৰ সংজ্ঞা কি মই নাজানো, কিন্তু সকলোৱে কয় আমি হেনো এহাল প্ৰেমিক চৰাই। আপোনাৰ সৈতে প্ৰথম দেখা হোৱাৰ দিনাৰে পৰা আপোনাৰ প্ৰতিটো কথাৰে শ্ৰোতা হোৱাৰ হেঁপাহ জাগিছিল মোৰ। হয়তো বহুজনৰ মতে সেয়াই প্ৰেমৰ আৰম্ভণি। মোৰ দুটি ওঠত ওলমি থকা হাঁহিটি আপোনাৰ প্ৰিয় বুলি আপুনি প্ৰশংসা কৰিলে লাজৰ ৰঙা ৰংটিয়ে মোক ৰাঙলী কৰি পেলায়। বহুজনৰ মতে সেয়া প্ৰেমে দিয়া পৰশৰ মধুৰতা। কোনো দাবী বান্ধোন নোহোৱাকৈয়ে প্ৰতিদিনে যে ইজনে আনজনৰ প্ৰতি থকা দায়িত্ববোৰৰ বুজ লওঁ, সকলোৱে কয় সেয়া হেনো প্ৰেমৰ সম্ভাৱনা। আৰু আমি দুয়োৱে নাজানো আমাৰ সম্পৰ্কৰ নাম কি, বন্ধুত্ব, প্ৰেম নে অন্য কিবা। কিন্তু এটা কথা সঁচা, আপোনাৰ সৈতে কটোৱা প্ৰতিটো ক্ষণ মোৰ বাবে প্ৰিয়। আপোনাৰ হৃদয়ৰ প্ৰকাশ্য ভাষাবোৰৰ মাজত যেতিয়া নিজক বিচাৰি পাওঁ, নিজকে বৰ বিশেষ যেন অনুভৱ হয়। আৰু আপোনাৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত কেতিয়াবা সপোনেও উদযাপন কৰে। হয়তো সেয়াই প্ৰেম সকলোৱে কোৱাৰ দৰে। আৰু সেয়া যদি প্ৰেম, তেনেহ'লে ময়ো স্বীকাৰ কৰিম যে মই আপোনাৰ প্ৰেমিকা।